পিচকে কাটি দিম কাক ইয়াক মই ইয়াৰ পৰা ইয়াক পিচ যে কৰিম ঠিক নাই সুৰভি আজি খাস্তাত তুমি কি দিছা ন ইয়াৰ পৰাই যাওঁ যিটো গৰম দিনত নহ'লে নহয় গোল নেমু গুটি আছে দেখোন গোল নেমুটো একো নাই তুমি আঁতৰাই ল'বা বাচ্চা নহয়তো কেঁচুৱা নহয়তো এইটো কেঁচা জলকীয়া ভোট জলকীয়া নে এইটো কেঁচা জলকীয়া এইটো আমাৰ জাতি জলকীয়াই হ'ব ভোট জলকীয়া নহয় এইটো পিঁয়াজ এইটো পানী টেঙা তুমি অসমীয়া ল'ৰা মই ভাবোঁ এইটো চিনি পাব লাগে এইটো কেইবাবিধৰো দালি ইয়াত আছে মাটিমাহ প্ৰসাদৰ লগত দিয়া মগু বা দুৰ্বল মানুহে খায় সেই হালধীয়া মগুটো ৰহৰ দালি বুট দালি মচুৰ দালি গোটেইখিনি আছে আৰু এই বস্তুটো হৈছে আজি কলিজা খোৱা বস্তুটো হৈছে ইয়াতে যে বিন্ধিলে এই মাছখিনিৰ লগতে আছিলে এটা নে এজনী মই নাজানো দেই শিঙি মাছ মুঠতে শিঙি মাছ ইয়াক এই বটীয়া মাছৰ লগতে মানে আজি ইয়াৰ চাইজৰে ইহঁতৰ লগৰে আৰু শিঙি মাছ আছিলে তাৰপৰা মই ইহঁতে জীয়া আছিলে তুমি আহি বেগটো দিলাহি নিমখ দিলোঁ নিমখ যে মৰিলে যিহেতুকে এতিয়া এইখিনি ধুওঁ আৰু ভালকৈ বিজলটো আঁতৰাই দিওঁ মা ফুটিলে মানে সি কপাই দিছে তাৰ বডিটো মানে একদম তাৰ কাঁইটডাল এনেকুৱাকৈ সুমুৱাইছে ময়ো টানিছোঁ সিও সুমুৱাইছে কিন্তু মই সতি দিয়া নাই ময়ো ভাবিছোঁ তোক আজি চবেই যে কয় ন শিঙি মাছৰ বিষ কিন্তু একদম বেলেগ ধৰণৰ বিষ এনেকৈ কয় মই আজি মানে অনুভৱ কৰিছোঁ তই কিমান বিষাবি কিন্তু মই কোনো মেডিচিন ইউজ কৰা নাই আৰু নকৰোঁ মই তাক চাম কিন্তু লাহে লাহে মোৰ বিষ কমি গৈছে দেই সেইকাৰণে বিষৰ কাৰণে মই ভয় কৰা নাই আৰু এইটো হৈছে আমাৰ বেঙেনা এইটো বেচন দিয়া আৰু এই বস্তুখিনি যে মই বনাই আছিলোঁ কিন্তু বিষতে বনাই আছোঁ তুমি 2-3 বাৰ গৈছা মোৰ ওচৰলৈ কিন্তু মই তোমাক যাবলৈ দিয়া নাই কিয় তুমি 4:30 উঠি তুমি ডিউটি গৈ আকৌ এবাৰ আহি ভাত পানী খাই আকৌ ডিউটি গৈছা এইহেন গেলা গৰমত আৰু এতিয়া ৰাতি সোমাইছাহি সেইকাৰণে কাৰণটো কিন্তু সেইটো আৰু মই শিঙি মাছৰ বিষটোক মানে মই ফিলটো লৈছা ফিলটো মানে মই তামাম লৈছোঁ মানে তই কি বিষাবি মানে মই তোক বিষ মানে উফৰাই দিম আৰু এইটো চোৱা এইটো আমাৰ আজি খাবলগীয়া বস্তু মগুৰ দালিৰ লগত কঁঠাল গুটি এইকেইটা কঁঠাল গুটি দেখিছা নাই কঁঠাল গুটি আৰু ইয়াত চেপি দিছোঁ গোল নেমু আৰু ইয়াত নিমখ নোখোৱা বাৰু হ'লেও তোমাক দিছোঁ কাৰণ এইটো আঁতৰাই দিওঁ তুমি নিমখ বিৰাট বেয়া পোৱা আৰু এগিলাচ ধুনীয়াকৈ পানী দিছোঁ এতিয়া তুমি সোঁহাতখন ধুনীয়াকৈ ধুই এফালৰ পৰা বজাই যাব পাৰা মুঠতে শিঙি মাছ ইয়াক মই লৈ আহিছোঁ নাই শিঙি মাছ ফুটনৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা এতিয়া মোক সেইটো ৰ'বা ইয়াৰ চেহেৰাটো অকণ দেখাই দিয়া মাছটো দেখিলে তুমি হাঁহিবা কিন্তু মাছটো চোৱা পিচকে কাটি দিম কাক ইয়াক মই ইয়াৰ পৰা ইয়াক পিচ যে কৰিম ঠিক নাই 1 লাখ পিচ এইটো মাছ এইখন মাছৰ ফুটোতে এইডোখৰলৈকে সুমুৱাই দিছে তাৰ এই যে দেখিছা সুমুৱাই কপাই দিছে আৰু ফালি গৈছে মোহাত আজি গম পালোঁ শিঙি মাছে ফুটে বুলি ন শিঙি মাছে ফুটে নহয় আৰু মানুহ বেহুচ কৰাই দিয়ে মোৰ নোৱাৰিব এই সহজে